পৰা মোৰ তুমি এইটো দেখি পোৱা নাছিলা ন মা ভিডিঅ'টো কি মস্ত হৈছে ন কেমন আছে না একদম পুরো স্মুথ একদম ঢিলা ঢিলাও নাই পাহাড়ি দিয়ে নেকি পুৰা আৰু এইফালে পাহাৰ এৰিয়া আজিৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব চাই থাকিব আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব আজি পিছে বহুত কাজিয়া লাগিলোঁ জানেনে গাড়ীখনত যাই থাকোঁতে আজি শান্তি নাপালোঁ কাজিয়া লাগি গ'ল জৰাবাত ভয়তে কাজিয়া কৰা গ'ল মানে পৰিম বুলি ভাবি কিনে ভয় খাই কাজিয়া কৰি দিয়া গ'ল খওঁতে একেবাৰে মানে পৰিম বুলি ভাবোঁ বাৰে বাৰে পৰিম বুলি ভাবোঁ মানে এনেকুৱা অৱস্থা হৈ গ'ল মোৰ মাথা ঘূৰণি আছে ঘূৰোতে মানে গাড়ীখন যেতিয়া ঘূৰাই দিয়ে মানে টাৰ্ণিং লৈ ভাবোঁ মই পৰিয়ে যাম নেকি পৰিয়ে যাম খঙে উঠি গ'ল আৰু এনেকৈ লাষ্টত যায় মানে অকণমান কাজিয়া কৰা গ'ল আপোনালোকে চাবচোন ভিডিঅ'টো কিন্তু বেয়া নাপাব দেই কাজিয়া কৰা গ'ল আৰু সেনেকৈ ভিডিঅ'টো আপলোড হৈ গ'ল মানে মই এডিট কৰোঁতে নাচালোঁ নহয় ভালকৈ এনেকৈ আৰু মানে ক'ত আছে কিমান বিচাৰিম আৰু কোনখিনিত বা কাজিয়া কৰি পালোঁ বিচাৰি নাপালোঁৱে আৰু মানে সেই গতিকে এনেকৈ গাড়ী উঠে নেকি বাৰু এনেকৈ গাড়ী ওপৰত উঠিব নেকি Ganda bagsa mo. চাৰিওফালে মানুহ গোটেই মানুহ আমি নাতে ভৰি পৰিছে ইমান মানুহ আহিছে জুবিনদাৰ তীৰ্থভূমিলৈ বহুত দিনৰ পৰা এটা মনৰ হেঁপাহ আজিহে এসপ্তাহ পূৰণ হ'ব জুবিনদাৰ তাত অহা বেচেৰা ক'ত আছে ইয়াতে ন হৈ আছে সেয়ে চাম আৰু আহি পালোঁ এতিয়া যাব লাগিছিলে ওচৰত এয়া জুবিনদাৰ হাত ভৰি চিনবিলাক হয়
এনেকৈ ধুনীয়াকৈ ফটো কৰি ডাঙৰকৈ সংগ্ৰহ কৰি থৈ দিছে ধুনীয়াকৈ আৰু ইয়াতে মানুহবিলাকে যিবোৰ চাকি জ্বলাইছিলে ধূপ ধূনা জ্বলাইছিলে সেইবোৰ হয় মানে চাফা কৰি আছে ইয়াতে চাফা কৰা মানুহে চাফা কৰি আছে আৰু বহুত যিহেতুকে ভক্ত হয় জুবিন দাৰ তাত মানে যোৱা মানুহ বহুতে হয় চাকি জ্বলা মানুহ বহুতে হয় সেইকাৰণে বহুত চাকি একদম পূৰা দাম লাগি গৈছে একেবাৰে আৰু ইয়াৰ পৰা লৈ গৈ হেনো গাড়ীৰে উঠাই পেলাইছে তথাপি মানে ইমান হৈ আছে বহুত আজি কিমান দিন হ'ল জুবিন দা নাইকিয়া হোৱা তথাপি আজি মানে ইমান মানুহ জুবিন দাৰ তাত যোৱা এতিয়ালৈ গৈয়ে আছে আমি পিছে অকণমান চাকি ধূপ কিনি ল'লোঁ লৈ তাত জুবিন দাৰ তাতে আমি মানে জ্বলাই দিয়াৰ কাৰণে অকণমান কিনি ল'লোঁ তাৰ পৰাই আৰু লৈ গৈ আমি তাত আপোনালোকৰ যদি ঘৰৰ পৰা যায় ন ঘৰৰ পৰা একো নিয়াৰ দৰকাৰ নাই তাতে গামোচাৰ পৰা মানে জুবিন দাৰ ফটোৰ পৰা কিতাপৰ পৰা আদি কৰি চব পায় যিহেতুকে জুবিন দাই জীয়াই থকাতে সকলোকে দান কৰিছিলে নহয় টকা পইচা যি আছিলে ধন গোটাই দান কৰিছিলে আৰু এই মৃত্যুৰ পিছতো মানুহক ঘৰ মানে সেইজন মহান ব্যক্তিয়ে এনেকৈ মানে মানুহক পেটৰ ভাত এমুঠি খাৰ কাৰণে মানে পথ মুকলি কৰি দিছে দেখিছেনে মানুহে কিমান চাকি বিক্ৰী কৰি আছে কিমান ধূপ বিক্ৰী কৰিছে কিমান গামোচা কিতাপ টুপি জুবিন দাৰ ফটো গানৰ কিতাপ নানান ধৰণৰ বস্তু বিক্ৰী কৰি মানুহে এতিয়া উন্নতি কৰিব এতিয়া তাৰ পৰা তাতে মানুহে আৰু যিজন মানুহে জীয়াই থকাত সকলোৰ কাৰণে চিন্তা কৰিছিলে মৃত্যুৰ পিছতো সেইজন মানুহে সকলোৰ কাৰণে এতিয়াও চিন্তা কৰিয়ে আছে আৰু এইফালে ডাঙৰকৈ ফটোবিলাক জুবিন দাক ধুনীয়াকৈ বনাই চাৰিও চাইডে থৈ দিছে যেন লাগে জুবিন দাই চাই আছে সকলোকো যেন জুবিন দাই চাই আছে মানে এনেকুৱা যেন নিজকে এটা ভাৱ হয় যে জুবিন দাই মাত দিব চাই আছে এনেকুৱা লাগে আৰু এইফালে এয়া দেখিছেনে পুৰা পাহাৰ এলেকা আছে চাইডত আৰু তাৰে ওচৰতে যে ঘৰটো আছে ৰঙা যে এইটো ইয়াতে জুবিন দাক জ্বলা হৈছিলে মানে জুবিন দাই ইয়াতে চিৰনিদ্ৰা মানে টোপনি যোৱা ঘৰটো এইটোৱে আছিলে জুবিন দাক এইটোতে আৰু এতিয়া কাকো সোমাব দিয়া নাই মানে এইটোত মানে চাবলৈ দিছে আৰু আমি এইফালে চাকি জ্বলাবলৈ গৈছোঁ আৰু মানুহখিনি মানে যোনে এই ইয়াত দেখিছেনে য'ত বহিছিলে ইয়াত বহিছিলে তাৰ পৰা উঠাই দিলে বাইদেউকেইজনীয়ে উঠাই দি আগৰ ফালে যাবলৈ দিলে যোনে য'তে ত'তে জ্বলাব ইচ্ছা কৰে অকণমান চাইড লাগে মানে আগত গৈ জ্বলাই দিলে অকণমান জেগাটো বেছিকৈ ওলাই এই চিকিউৰিটি বাইদেউকেইজনীয়ে যে আছে মানে উঠাই দিলে আৰু মানুহখিনিকে তাত জ্বলাব নিদিলে আৰু চাফা কৰি আছে যে জেগাখিনি ইয়াতে আকৌ জুবিন দাক মানে তাত মানে থৈছিলে ফাৰ্ষ্ট প্ৰথম নিয়ে তাত থৈছিলে জেগাখিনি সেই জেগাখিনিতে এতিয়া আৰু মানে চাকি দিয়াৰ ব্যৱস্থাটো কৰি দিছে জুবিন দাৰ ফটো দি ধুনীয়াকৈ গামোচা চামোচা দি ধুনীয়াকৈ ইয়াতে আকৌ জুবিন দাৰ মানে চাকি ধূপ ধূনা ইয়াতে জ্বলাই আৰু মানে ফুল মালা দিয়ে ইয়াতে ইমান মানুহ হৈছিলে নহয় বহুত মানুহ জানেনে বহুত মানুহ গৈছে তাত মানে চাকি ধূপ জ্বলাবলৈ জুবিন দাক চাবলৈ বহুত মানুহ সকলোৰে মনৰ হেঁপাহ জুবিন দা ক'ত আছে পাণৰ শিল্পী গৰাকী ক'ত আছে আমাৰ হিয়াৰা মঠু জুবিন দা ক'ত আছে সকলোৰে সেয়া মনৰ এটাই আশা মনৰ এটাই হেঁপাহ চাৱাৰ সেইকাৰণে চাবলৈ সকলো গৈছে বহুত ভক্ত গৈছে জানে জুবিন দাক চাবলৈ জুবিন দাৰ তীৰ্থভূমিলৈ বহুত মানুহ আৰু আচল কথাটো এই জুবিন দাৰ যে মৃত্যু হৈছে সেই কথাটো মানে ফটোখন দেখিলে মানে যে মনতে যদি ভিডিঅ'কে ভাবোঁ জুবিন দা নাই কিবা বুকুখন কিবা লাগিছে যে মানে জুবিন দাৰ যে ফটোখন দেখি আছোঁ নহয় হাঁহি মাৰি মানে মুখেৰে মিচিকে হাঁহি মাৰি মুখৰ ফালে চাই আছে যেন লাগে মানে জুবিন দা আছে এই যে মুখখন দেখিলে ইমান কম বয়সীয়া ইমান জল্দিকৈ নাইকিয়া হৈ গ'ল এই কথাটো ভাবিলে মানে মাথাটো কিবা এটা লাগি যায় যেন ফটোখন দেখিলে আছে এনেকুৱা ভাব কিন্তু যেতিয়া ৰিয়েলিকৈ আপুনি ভাবিব নোৱাৰে যে জুবিন দা সঁচাকৈ নাই মানে তেতিয়া মানে মনটো একদম কিবা লাগি যায় মানে জানেনে আৰু যদি আছে বুলি ভাবোঁ নহয় তেতিয়া মনটো ভাল লাগে যদি নাই বুলি ভাবোঁ মনটো একদম কিবা লাগি যায় তেনেকৈ ভাবোঁ যে ইমান কম বয়সতে বেচাৰটো নাইকিয়া হৈ গ'ল কত কিমান বুঢ়া মানুহ আছিলে মানে জীয়াই আছে এতিয়াও ৰাস্তাৰে গৈ থাকিলেও দেখা পায় ইমান বুঢ়া মানুহ আছে তাতো গৈছে কত ইমান বুঢ়া মানুহ নাই যে জুবিন দাৰ কত কিমান দিন আছিলে জীয়াই থাকিবলৈ আজি হঠাৎ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আৰু কি কৰিব এইটো নিয়তিৰ নিয়ম বুলি মানি ল'ব লাগিব আমি এতিয়া যিয়ে নহওক জুবিন দাৰ শান্তি বা চিৰশান্তি লাগব তাকে গৈছে চাকি জ্বলালোঁ জুবিন দাৰ নামত আশা কৰোঁ আৰু জুবিন দা আমাৰ মাজলৈ আৰু উভতি আহক উভতি মানে কি জুবিন দাটো গৈছে মানে উভতি আহিব নোৱাৰে যিকোনো এটা মানে এনেকৈ জুবিন দাৰ দৰে মানে ধৰ জুবিন দাৰ বাচ্চা বা কোনোবা এটা মানে বাচ্ছাৰ ৰূপত হ'লেও মানে জুবিন দা যাতে আৰু আমাৰ ইয়াতে অসমতে আৰু এনেকৈ জন্ম লয় সেইটোৱে কামনা কৰোঁ জুবিন দাটো জুবিন দায়ে আছিলে কিন্তু জুবিন দাৰে আত্মা যদি আৰু এটা পাই যাওঁ নহয় মানে জুবিন দা হয় মানে এনেকৈ মানে বহুত ভাল লাগিব আৰু তেতিয়া আমাৰ
আৰু এই এটা কথা অসমত মানে জুবিন দাৰ দৰে এতিয়া কোনো ওলাও নাই আৰু ওলাব নোৱাৰে আৰু জুবিন দাৰ দৰে কোনো হ'বও নোৱাৰে জুবিন দাই হৈ থাকিব আৰু আমি এতিয়া জুবিন দাক গানৰ মাজতে হওক কিছুমানে কবিতা আবৃত্তি কৰি হওক কিছুমানে ড্ৰয়িং কৰি যোনে যি ভাল পায় এনেকৈ মানে জুবিন দাৰ গান শুনি গানটো থাকিবই বাৰু আৰু গানটো কোনে এনেকুৱা গান গাব পাৰিব জুবিন দাৰ দৰে কোনেও নোৱাৰে যেনেকৈ নহওক মুঠতে জুবিন দাক আমি জীয়াই ৰাখিবই লাগিব যে জুবিন দা আমাৰ অমৰ হৈ থাকক সেইটোৱে আমি ভাবিব লাগিব এতিয়া এই নেদে কায়ো দেখাই নাই দিয়া নেদে কায়ো দেখাই নাই দিয়া ইয়াতে আকৌ জুবিন দাক জ্বলোৱা এই ঠাইখিনি এইখিনি আছিলে মানে জুবিন দাৰ মানে চিতাখন এইখিনি আছে ধুনীয়াকৈ বেৰি ৰাখিছে মানে ইয়াতে কাকো যাব দিয়া নাই যিহেতুকে কাম চলি আছে সেই গতিকে কাকো যাব দিয়া নাই এতিয়া আৰু আমি তাৰ পৰা আহি নাই জোতা চোতা আৰু পিন্ধি ল'লোঁ আৰু লৈ ইয়াতে বহিলোঁ বহি অকণমান পিন্ধিলোঁ লৈ কিনে আৰু ভৱিষ্যত ওলাই যাম আৰু এতিয়া তাত যাই আৰু এতিয়া আৰু পূজা কৰিলোঁ জুবিন দাৰ পূজা মানে সেয়া কৰিলোঁ জুবিন দাৰ চৰণত মানে এবাৰ মাথাটো থ'লোঁ তথাপি আৰু ভাল লাগে নহয় এনেকৈ কৰিলোঁ কিবা এটা আশীৰ্বাদ পোৱা যেন আৰু জুবিন দাৰ পৰা এটা আশীৰ্বাদ পাইছোঁ এনেকুৱা লাগে তাৰপিছতে আৰু ইয়াতে ফটোবিলাকত যে ধুনীয়াকৈ মানুহবিলাকে একদম পূৰা গামোচাবিলাক দি থৈছে ধুনীয়াকৈ একদম গামোচাবিলাক যেন ফটোখনতে যেন মানুহক পিন্ধাইছে এনেকুৱা হিচাপত কৰি দিছে জুবিন দাৰ ইয়াতে টুপি মানে যিখিনি বস্তু আৰু মানে ময়ূৰৰ পাখি গামোচা ফটো গছপুলি নাহৰ গছ মানে যোনে যি ভাল পায় ইয়াতে আৰু চব থৈ দিছে আৰু জুবিনদাৰ বস্তুখিনি ইয়াতে আছে বুলিয়ে কৈছে বাৰু বেলেগৰ মুখত শুনা কথা জুবিনদাৰ যিখিনি আগৰে বস্তু আছিলে ইয়াতে আছে এই ঘৰটো ধুনীয়াকৈ সংগ্ৰহ কৰি থৈ দিছে
এই আকৌ জাপি বনাইছে দেখিছেনে জয় জুবিন দা বুলি এনেকৈ ধুনীয়াকৈ জাপি বনাই দিছে ছাতি দিছে মানে আৰু এইফালে এইটো দিছে কি জয় জুবিন দা নাও এখন বনাই দিছে ধুনীয়াকৈ মানে যোনে যি ভাল পায় আৰু সেইখিনিয়ে কৰি দিছে ধুনীয়াকৈ থৈ দিছে মানে আৰু এই ফটো দেখিছেনে কিমান ফটো আছে একদম পূৰা এগালমান ফটোয়ে আছে উদ্যা ফটো মানে যোনে যি ভাল পায় তামোল গছ দিছে কোনোবাই নাৰিকল গছ দিছে কোনোবাই নাৱৰ গছ দিছে কোনোবাই ফুল গছ লগাইছে নাওখন চলি কি ধুনীয়া লাগে একদম পূৰা যোনে যি ভাল পায় আৰু মানে সেইখিনিকে দিছে ইয়াতে আকৌ জুবিন দা খোৱা ঘৰটো কেতিয়াও দেখাইছিলোঁ মই এতিয়াও দেখাইছোঁ এইটো এনেকৈ চাৰিও চাইডে লোহাৰে এনেকৈ মানে বেৰি ৰাখিছে কাকো যাব দিয়া নাই ইয়াত ভিতৰত কাকো সোমাব নিদিয়ে এইখিনি ধুনীয়াকৈ বনাই আছে আৰু এইফালে মানে হ'লে মানে এইখিনি হয়তো চাৰিও চাইডে মানে এতিয়াও চাব পাৰে চাৰিও চাইডে যায় ইয়াত পূৰা বন্ধি কৰি থৈ দিয়া আছে ধুনীয়াকৈ মানুহে মানে কাম কৰি আছে তাত মিস্ত্ৰীবিলাক লাগি আছে আৰু এইটোৱে আমাৰ জুবিন দা টোপনি যোৱা ঘৰটো এইটোৱে হয় ইয়াতে মানে নি যিটো মানে আমি নকলেও সেইটো নহয় যে মানে জ্বলোৱা ঠাইখিনি মানে এইখিনিয়ে আছিল জুবিন দাৰ এইখিনি আৰু ইয়াত তাৰে বেক চাইডত এইখিনি আছে পাহাৰ এলেকা ইয়াতে আপোনালোকে ওপৰত যাবও পাৰে চাবলৈ মন গ'লে ওপৰত যাব পাৰে আৰু যাৰ মন নাই নগ'লেও হয় আৰু এইবাৰ চাৰিও চাইডেবোৰ গামোচা জয় জুবিন দা কিছুমানে ফ্ৰেজাৰে লিখিছে কিছুমানে ৰঙেৰে লিখিছে জয় জুবিন দা কেৱল এনেকৈ লিখিছে এই ঘৰটো দেখিছেনে খুঁটিকেইটা তাত মালা দি ধুনীয়াকৈ গামোচা দি আৰু মালা দি থৈ দিছে মানে জুবিন দাক যিকেইটা জ্বলা খুঁটি আছিলে সেই খুঁটিকেইটা ধুনীয়াকৈ গামোচা মালা এনেকৈ দি ধুনীয়াকৈ থৈ দিছে আৰু এই ঘৰটোৰ নাম কীৰ্তন চলি থাকে আৰু বহুত মানুহ আছে দূৰৰ পৰা ভক্ত যিবিলাক আহি আছে মানে জুবিন দাক চাবলৈ তেখেতসকলে মানে কিছুমানে কমলা আনিছে কিছুমানে কিবা আনিছে আনি তাত বহি ধুনীয়াকৈ জিৰণি লৈ খাই আছে তাত পাংখা চাংখা চলি আছে ধুনীয়া তাত চাফ চিকুণ আছে বহিব পৰা সুবিধা আছে তাত ধুনীয়াকৈ আৰু তাৰে ছাইডতে মানে বহুত গামোচা আছে গামোচা একদম পূৰা বহুত ভৰ্তি অফা কৰি গামোচাবিলাক থৈ দিছে ইমান গামোচা আছিলে মই আকৌ এটা ভিডিঅ' আপলোড কৰিছিলোঁ সেইটোত গামোচাবিলাক দেখিব এইটো ভিডিঅ'ত গামোচা নেদেখে এইটো দিছে মাইনাই কৰা ভিডিঅ' আছিলে আৰু বাৰু যিয়ে নহওক ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো চাব জুবিন দাৰ তাত যিসকলে যোৱা নাই এপাক আহিব জুবিন দাৰ তাত আহিব এবাৰ চাবলৈ আৰু জুবিন দাৰ চৰণ চুই যাব এবাৰ ভাল লাগিব জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা বাৰু জুবিন দাৰ তাত যোৱা ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব এতিয়ালৈ সামৰণি মাৰিছোঁ বাই বাই